এতিয়া প্ৰথম গেটটো লৈ আমি সোমাই আহিছোঁ 12 AFE লিখা আছে ৰাভা ভাষাত লিখিছে এনেকৈ 12টা ষ্টাৰ বুলি কয় ৰাভা ভাষাত আৰু ধুনীয়াকৈ বাঁহেৰে সজাইছে এইবিলাক ধুনীয়াকৈ এইবিলাক লাইট চাইট সন্ধিয়া হ'লে খুব ধুনীয়াকৈ জ্বলিব আৰু এইবিলাক ধুনীয়া দেখা পাব মই এতিয়া বৰ্তমান দুপৰীয়া আহিছোঁতো এইবিলাক মানে ধুনীয়াকৈ বাঁহেৰে সজাই থৈ দিছে মছজিদ সোমাই অলপ এইবিলাক মানে চব বাঁহেৰে ধুনীয়াকৈ সজাইছে এইটো গেট হয় মেইন গেট যিটো আমি সোমাম এই গেটটো এইটো হয় খুব ধুনীয়াকৈ সজাইছে আৰু বাকীখিনি মই দেখাইছোঁ এইপিনে ধুনীয়াকৈ এইটো গোটেই বালি খোৱা মানে বালি গোটেই বালিৰ মাজত এনেকুৱা মানে পাৰ্ক বনাইছে গোটেইখিনি দেখাম আপোনালোকক চাই থাকক আছে খুব ধুনীয়াকৈ আই লাভ হাঁহিম বুলি লিখা আছে খুব ধুনীয়া মানে বনাইছে এইটো তামোল গছৰ বনাইছে ধুনীয়াকৈ লোহাৰ ফ্ৰেম দি পেলাই বনাইছে ধুনীয়াকৈ আই লাভ হাঁহিম বুলি দিছে ধুনীয়াকৈ মজা মানে একদম তাৰপিছত আৰু সেইপিনে খুব ধুনীয়া এটা মানে কি ধুনীয়াকৈ চাংঘৰ বনাইছে ধুনীয়া নদীৰ পাৰত মজাকৈ এইকেইটা মানে কি খেৰৰ হয় আৰু এইবিলাকতো জানে বাঁহ গছৰ ধুনীয়াকৈ মানে বনাইছে আৰু চাওক ইয়াতে মানে উঠিব মানে সুবিধা আছে উঠাৰ কাৰণে এনেকুৱা সুবিধা আছে খুব ধুনীয়া আৰু মানে আৰু ইপিনেতো ভিউ চাওক আপোনালোকে খুব ধুনীয়া মানে ঠাণ্ডা ইয়ে চাওক আৰু এইপিনে লাইট চাইট দিয়া আছে ধুনীয়া ৰাতি মানে ইয়াতে পোহৰ চহৰ হয় আৰু মানে লাইনৰ কানেকশ্যন আছে আৰু এইপিনে আছে এয়া আৰু এইপিনে আছে কেমেৰাটো এইপিনে দিবলৈ গৈছোঁ মছজিদক খুব ধুনীয়া মানে একদম বিন্দাছ টোপনি চুপনি আহি যাব মানে ইয়াতে ইমান ধুনীয়া হাৱা আহি আছে মানে আৰু এটা চাইড দেখাইছোঁ আপোনালোকক মছজিদ ইফালে আৰু ইয়াতে কি ধুনীয়াকৈ বনাইছে মানে কি ক'ম মানে এইবিলাক লাইট হয় সন্ধিয়া হ'লে খুব ধুনীয়াকৈ লাইট কানেকশ্যন দিয়ে আৰু এয়া তাৰা চাৰা বনাইছে তাৰপিছত আৰু এইপিনে টায়াৰেৰে ধুনীয়াকৈ ৰং কৰি পেলাই ধুনীয়াকৈ বনাইছে এইবিলাক তাৰা চাৰা ধুনীয়াকৈ বনাই দিছে আৰু ইয়াতে বহিবৰ কাৰণে ফটো চটো চেল্ফি উঠাৰ কাৰণে ধুনীয়াকৈ বনাইছে ইয়াতে লাইট চাইট দিছে আৰু সন্ধিয়া হ'লে খুব ধুনীয়া লাগে কেনে লাগছে কমেণ্ট কৰি জনাব ইয়াতে বহি দিছোঁ অকণমান কমেণ্ট কৰিব কেনে লাগে আৰু এইপিনে আছে এনেকুৱা মানে ধুনীয়াকৈ জাপি নিচিনাকৈ বনাইছে ধুনীয়াকৈ ইয়াতো মানে লাইট চাইট আছে আৰু এইবিলাক ধুনীয়াকৈ সজাইছে ইয়াতো মানে বহিব পাৰে আৰু মানে এইবিলাক ধুনীয়া ফটো চটো উঠিবৰ কাৰণে খুব ধুনীয়াকৈ বনাইছে আৰু সেইপিনে এইবিলাক বনাইছে আৰু সেইপিনে গোটাই মানে চেল্ফি টেল্ফি উঠিব পাৰে আৰু পানীত তাৰপিছত আকৌ আৰু দেখাই আছোঁ আপোনালোকক এইটো এই গছজোপাত মানে কি এনে মৰহা গছ এই গছজোপা মানে কি ধুনীয়াকৈ ৰং চং দি পেলাই ধুনীয়াকৈ বনাই সজাই থৈ দিছে চাওক সন্ধিয়া হ'লে মানে এইবিলাক লাইট চাইট ফিটিং কৰা আছে আৰু এইবিলাক লাইট চাইট ফিটিং কৰা আছে ধুনীয়াকৈ মানে সজাই থৈ দিছে ৰং চং দি পেলাই আৰু এইপিনে দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰিব অকণমান বেছি দীঘলীয়া নহয় ভিডিঅ'টো অকণমান দেখাই ভিডিঅ'টো শেষ কৰি দিম এইটো মজা মানে এইটো মানে কি ধুনীয়াকৈ ছাটি দিছে তাৰপিছত এইটো গছ হয় কালাৰ চালাৰ দি পেলাই ধুনীয়াকৈ বনাই থৈ দিছে আৰু অকণমান আগত যাই আছোঁ আৰু সেইপিনে ধুনীয়াকৈ বনাইছে মানে সজাইছে আৰু ইয়াতে চেল্ফি টেল্ফি উঠিব পাৰে এনেকুৱাকৈ এইবিলাক তামোল গছৰ এনেকুৱাকৈ ৰং চং দি পেলাই ধুনীয়াকৈ বনাইছে মানে সজাইছে আৰু সেইপিনে গ্লাছ থকা যেন লাগিছে আৰু এইবিলাক এনেকুৱা গ্লাছত যেনেকৈ আইনা গ্লাছ এনেকৈ ফটো চটো উঠাৰ কাৰণে ধুনীয়াকৈ বনাই দিছে আৰু এইবিলাক চব লাইটৰে বনোৱা লাইট সন্ধিয়া হ'লে খুব ধুনীয়াকৈ মানে জ্বলিব আৰু এইবিলাক কফা দি পেলাই ধুনীয়াকৈ বনাইছে
আৰু সেই পিনে আছে মই দেখাই আছোঁ জাপিৰে ধুনীয়াকৈ বনাইছে। আৰু এইপিনে দেখাই আছোঁ আপোনালোকক। আৰু এইপিনে আছে ধুনীয়াকৈ জাপিৰে ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াতে ফটো চটো উঠাৰ কাৰণে বেষ্ট আৰু এনেকুৱাকৈ ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াতে ফটো উঠাৰ কাৰণে ভাল। উঠি গ'লে নেকি? কমেণ্ট কৰিব হা কেনে লাগিছে। ধুনীয়া মানে আৰু ফটো উঠাৰ কাৰণে বেষ্ট। হ'ব বহিবা। অ'কে ধুনীয়াকৈ উঠিছে না? ধুনীয়াকৈ উঠিছে জাপি ধুনীয়া। আৰু এতিয়া দেখাম আপোনালোকক সেইপিনে মানে দেখাই আছোঁ। আৰু এইবিলাক ধুনীয়াকৈ মানে মাজত এখন মানে পতাকা দি পেলাই ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইবিলাক মানে ধুনীয়াকৈ চাওক ধুনীয়াকৈ মানে সজাই থৈ দিছে এইবিলাক। জলদি আহ। ইয়াতে খানা খোৱা ব্যৱস্থা চাগে কৰিছে। নদীৰ পাৰত যাব লাগিব এনেকৈ চাইডে চাইডে এনেকুৱা পিকনিক খোৱাৰ কাৰণে ব্যৱস্থা কৰি থৈছে। ইয়াত চাওক গোটেই বালিৰ মাজত মানে এনেকুৱাকৈ সৰু এখন দলং বনাইছে। এইটো লেম্প হয়। সন্ধিয়া হ'লে মানে এইটো চাবিটো দি পেলাই অন কৰিব পাৰে আৰু এনেকুৱা সৰুকৈ দলং বনাইছে। ভাল লাগিছে আৰু ফটো চটো উঠাৰ কাৰণে বেষ্ট। খুব ধুনীয়াকৈ বনাইছে। মনজিত আহ। খুব ধুনীয়াকৈ বনাইছে আৰু চাওক গোটেই মানে লাইট ফিটিং কৰি থৈছে। এইটো চাৰ্জাৰ লাইট এতিয়া চাৰ্জ হৈ আছে। এতিয়া চাওক এইকেইটাক মানে এনে জিৰাব পাৰি। ইয়াতে মানে ধাবা চাবা কিবা যদি খাব বিচাৰে খাব পাৰে, এনেকুৱা ৰেষ্ট ল'ব পাৰে। এইখনে হ'ল তাতে মানে গোটেইখিনি তাতে পাব। সুধিলে গোটেইখিনি তাতে দি দিব খোৱা ব্যৱস্থা। আৰু এইবিলাক মানে কি গোটেইখিনি মানে ইয়াতে জিৰাই ধুনীয়াকৈ খাব পাৰে আৰু মজাকৈ বনাইছে আৰু দেখি আছেনে ধুনীয়াকৈ গোটেই খেৰৰ বনাইছে। ধুনীয়াকৈ সজাইছে বালিৰ মাজত। তাৰপিছত আৰু দেখাই আছোঁ আপোনালোকক। সেইপিনে আৰু মনজিত দেখাচোন। সেইপিনে আৰু যোনে ভলীবল খেলিব খোজে সেইটোত পাৰিব ভলীবল খেলিব। ধুনীয়াকৈ ঠাণ্ডা ধুনীয়াকৈ খেলি থাকিব পাৰিব। এয়া ভলীবল খেলাৰ কাৰণে এইটো নেট বনাই থৈ দিছে। যোনে খেলিব খোজে কিজানি বলটো ইয়াত থাকিব পাৰে। ইহঁতৰ যিটো কমিটি মানে তেওঁলোকক সুধিলে কিজানি বলটো উলিয়াই দিব। ইয়াতে ধুনীয়াকৈ বনাই থৈ দিছে আৰু ধুনীয়া খেলি থাক মানে টেনশ্যন নাই আৰু বিন্দাছ। লগ কেইজনমান লৈ আনিব তাৰপিছত খেলি থাকিব পাৰিব এনেকৈ বিন্দাছ। বাকী আৰু সেইপিনে নদীৰ পাৰত মনজিত দেখাই দেচোন। নদীৰ পাৰত ধুনীয়া এটা চেয়াৰ বনাই থৈছে। তাত উঠিব যাব খুজি আছোঁ কিন্তু ছোৱালী দুজনী মানে চেল্ফি উঠি আছে। কেনেকৈ যাওঁ আৰু মানে কি জোতা চোতা পিন্ধিছোঁ পানী চানী লাগি যাব, খুলি যাব লাগিব মানে। হ'ব মনজিত ৰাখ। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এই জেগাটোত আপোনালোকে আহিব বিচাৰিলে আপোনালোকে যেতিয়া আৰাডঙাত আহিব তেতিয়া আপোনালোকে লেফ্ট চাইডে যিটো নদীৰ পাৰ আছে সেই পাৰটোতে এইটো পাৰ্কটো বনোৱা হৈছে। আপোনালোকে আহিলে দেখিব লেফ্ট চাইডে ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে আহি যাওক এবাৰ, মজা লাগিব চাই। তো আজিলৈ এৰিছোঁ, বাই বাই।